নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান 2023 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক আৰু ডিষ্টিংশ্যন লৈ উত্তীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হ'ল সেইসকল ছাত্ৰ ছাত্ৰীক অভিনন্দন জনাবৰ কাৰণে নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলক এক অভিনন্দন অনুষ্ঠান আয়োজন কৰে। এই অনুষ্ঠানত সভাপতিত্ব কৰে নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মাধুৰ্য গগৈয়ে। সভাৰ উদ্বোধনী ভাষণ আগবঢ়াই নকছাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জিত গগৈয়ে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে নকছাৰী মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ প্ৰমোদ গোসাঁইয়ে ভাষণ প্ৰদান কৰে। সভাত তিতাবৰ কনচেপ্ট একাডেমীৰ সঞ্চালক প্ৰধান প্ৰণৱজ্যোতি ভূঞা আৰু কেৰিয়াৰ গাইডেন্সৰ নিৰ্দেশক নবাব মুস্তাক আহমেদৰ উপৰিও সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক দীপ দত্ত, যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি জিতু গগৈ, সাধাৰণ সম্পাদক অৰ্জুন মুনি ভূঞা, যাদৱ দুৱৰা, ভাইজান ৰহি দাস, চক্ৰসেন গগৈ, সূৰ্যমোহন দাস আদিসকলে অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰেৰণামূলক বক্তব্য আগবঢ়ায়। সভাৰ শেষত কৃতি ছাত্ৰ ছাত্ৰীসকলক এখনি মানপত্ৰ, কিতাপৰ টোপোলা আৰু এটি গছপুলিয়ে উপহাৰ হিচাপে প্ৰদান কৰি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰা হয়। আৰু সকলোকে এটি হাত সন্মানভাৱে কৃষ্ণ চক্ৰৱৰ্তীক সৰ্বদা জ্ঞাপন কৰিবলৈ মই দীপ দত্তক অনুৰোধ জনাইছোঁ। নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক পৰাগ গগৈ তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছে। খুজবন খাতুন, নকছাৰী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়। ভাল জেগাত মিটিং নাপাতাতো। অনুভৱ বাহন, এই বৰ্ষত আচলতে ষ্টাৰ আৰু ডিষ্টিংশ্যন নম্বৰ হোৱা আচলতে সুখ্যাতি উত্তীৰ্ণ আমি ছাত্ৰ ছাত্ৰীসকলক আজি দিনজোৰা কাৰ্যসূচীত আমি আচলতে অভিনন্দন অনুষ্ঠান আমি জ্ঞাপন কৰিছোঁ। আৰু এটা বাৰ্তা আচলতে প্ৰেৰণ কৰিম যে আচলতে ছাত্ৰ ছাত্ৰী বুলি ছাত্ৰ সন্থা সদায় দায়বদ্ধ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে অনাগত দিনত তেওঁলোকে আচলতে শৈক্ষিক ক্ষেত্ৰৰ লগৰ সমান্তৰালভাৱে যাতে আমাৰ আচলতে সমাজখনৰ প্ৰতি তেওঁলোকে যাতে দায়বদ্ধ হয়, যাতে সামাজিক যাতে সচেতনতা তেওঁলোকে যাতে এক গুৰুত্বপূৰ্ণ আচলতে ভূমিকা গ্ৰহণ কৰি আমি তাৰে কামনা কৰিছোঁ। আৰু লগতে প্ৰতিগৰাকী আমি ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। অনাগত দিনত আচলতে এই আচলতে ছাত্ৰ ছাত্ৰীসকলে আচলতে উত্তৰণৰ স্বাৰ্থত আমি নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাই আচলতে শৈক্ষিক কাৰ্যসূচী গ্ৰহণ কৰি যাম। গতিকে আমি সকলো ছাত্ৰ ছাত্ৰীয়ে পুনৰবাৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত তেওঁলোকৰ যাতে উজ্জ্বল ভৱিষ্যত যাতে উজ্জ্বল আমি তাৰে কামনা কৰিছোঁ। নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাই আজি নকছাৰীৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন আৰু ষ্টাৰ পাই উত্তীৰ্ণ হৈছে সেইসকল ছাত্ৰ ছাত্ৰীক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছে। নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাই এই অনুষ্ঠান প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে। ছাত্ৰ ছাত্ৰীসকলক কিঞ্চিতমান হ'লেও উৎসাহিত কৰাৰ উদ্দেশ্যে এই অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। ভৱিষ্যত আৰু ছাত্ৰ ছাত্ৰীসকলে নকছাৰী অঞ্চলক লৈ যে তেওঁলোকক কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাইছে
আৰু ভৱিষ্যতেও যাতে তেওঁলোকে উৎসাহিত পায় আৰু তেওঁলোকে এই ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠানৰ পৰাই তেওঁলোকে উৎসাহিত পায় আৰু শিক্ষাগতভাৱেও সামাজিকভাৱেও তেওঁলোক যাতে আগবাঢ়ি যায় সেই উদ্দেশ্য লৈ আজি এই অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। ঠিক আছে।